হেল্ল' বন্ধু বান্ধৱীসকল, এইটো দেখিছেনে? আজি মোৰ বাঁহটো আজি ভাঙিবলৈ লৈছে। ভাইটিয়ে এয়া ভাঙি আছে। এয়া দেখিছেনে কেনেদৰে এই মৌ বাঁহটো এখন কাপোৰ পেটুল লগাই পিনে এডাল বাঁহেৰে মুখখনত সোপা দি থৈ দিছে আৰু তেনেকৈ অলপ দেৰি থোৱাৰ পিছতেই মৌবিলাকৰ শব্দ নোহোৱা হয়। আৰু এইপিনে দেখিছেনে বেৰখন লাগি আছিলে যে বেৰখন ধুনীয়াকৈ এৰাই দিছে মানুহজনে। আপোনালোকে বাৰু মৌ ভাঙিলে কেনেদৰে ভাঙে জনাব দেই। আমাৰ এইপিনে আকৌ পেটুল কাপোৰত লগাই পিনে এডাল লাখুটিৰে মুখখনত সোপা দি থৈ দিয়ে অলপমান দেৰি, আৰু যেতিয়াই মৌবিলাকৰ শুৱনি নাইকিয়া হয় নহয় বাঁহটোত ভিতৰত, তেতিয়াই এনেকৈ বাঁহটো এৰাই দিয়ে। মৌবিলাক চব বেহুচ হৈ ক'ব নহয় যায় আৰু এয়া দেখিছেনে ভাইটিয়ে বাঁহটো ভাঙি পিনে সম্পূৰ্ণ শেষ কৰি দিলে। আৰু দেখিছেনে এইপিনে ভয়কৈ ময়ো এখন চাক ধৰি দেখাইছোঁ। 3খনমান চাক বনাইছিলে, তাৰে এখন এয়া দেখিছেনে উৰুৱালে। আজি বহুত কেইদিনৰ আগতে ভাঙিবলগীয়া হৈছিলে, কিন্তু ভাঙিব পৰা নাছিলোঁ যে সেয়েহে মৌ অলপ উৰাই নিলে। আৰু এয়া দেখিছেনে 2খনমান চাক আৰু মৌ অলপ আছে। আৰু এইপিনে তলত কিমান টোপ পৰি গৈছে ভাঙোতে, আৰু এইপিনে মৌবিলাকো গোটেই তলত নধৰা হৈ গৈছেগৈ। আপোনালোকে বাৰু কোনে কোনে খাই ভাল পায়, কাৰ কাৰ প্ৰিয় জনাব দেই। আমাৰ কিন্তু সকলোৰে প্ৰিয়, চবেই খাবলৈ আশা কৰি আছোঁ আৰু এইটো খাম বুলি মৌ টোপখিনি। আৰু দেখিছেনে এইপিনে ভাইটিয়ে ধুনীয়াকৈ কটাৰীয়ে চাকখন এৰুৱাই দিছে, আৰু তলত পৰি যোৱাবিলাকো বুটলিব লাগিব কাৰণ বহুত ডাঙৰ ডাঙৰ টোপ যে। আৰু এইপিনে দেখিছেনে এয়া এখন সৰিয়ে পৰিলে দেখিছেনে। আৰু এতিয়া মানুহজনেও মনে মনে ভয়কৈ আঁতৰৰ পৰা চাইছে। আমাৰ মানুহজনে আকৌ একো নকৰে দেই, এইবিলাক ভয় লাগে যে, আৰু সেয়েহে ভাইটিয়ে ইমান এটা ভয় নকৰে বাৰু। সেইকাৰণে ভাইটিয়ে ধুনীয়াকৈ ভাঙি আছে আৰু মানুহজনে আঁতৰৰ পৰা টৰ্চটো দেখুৱাই দিছে। মানুহজনৰ পিছত ময়ো ভয়কৈ কেমেৰামেন ফিটিং হৈয়ে আছোঁ আৰু, কাৰণ ফেচবুকততো দিয়া এটা নিয়ম নহয় জানো, প্ৰত্যেক দিনাখনেতো এটাকৈ হওক বা 2টাকৈ হওক ভিডিঅ'টো আপলোড কৰিবই লাগে। সেয়েহে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ বুলিয়ে ভিডিঅ'টি বনাই ৰাখিলোঁ। যদি ভিডিঅ'টি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। আৰু এয়া দেখিছেনে তলত কেনেধৰণে মৌবিলাক গোটেই অচেতন হৈ পৰি গ'ল। কাইলৈ যে কি হ'ব গতি ক'ব নোৱাৰোঁ আৰু দেই। আজি দেখিছেনে এইবিলাক চব কবনা হৈ আছে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ বাঁহ চাককেইখন ভৰাই আনিলে মানুহজনে, আৰু এতিয়া এইখিনি টোপখিনি ধুনীয়াকৈ চফা কৰিব লাগিব। চাওকচোন কিমান ধুনীয়া ধুনীয়া এটা ডাঙৰ ডাঙৰ টোপ সোমাই আছে। খাওঁ খাওঁ লাগি গৈছে হয়নে? আপোনালোকৰো খাওঁ খাওঁ লাগিছে নেকি জনাব দেই। যদি খাবলৈ ইচ্ছা আছে আজিয়ে আহিব লাগিব, কাৰণ কাইলৈলৈকেতো নাথাকিবই। আৰু এইপিনে দেখিছেনে টোপবিলাক ধুনীয়াকৈ উলিয়াবলৈ আৰম্ভ কৰি দিলোঁ, আৰু গোটেই চবেই হাতে পাতে মিলি এনেকৈ টোপখিনি উলিয়ালোঁ। 1 কেজিলৈ হয়তো বেছিয়ে হ'ব নেকি, ইমান ডাঙৰ ডাঙৰ টোপ। আৰু এয়া দেখিছেনে ইয়াতো 4ভাগমান কৰিব লাগিব, কাৰণ আমাৰ পৰিয়ালো সৰহ। আৰু দেখিছেনে টোপখিনি ফাইনেলি উলিয়াই হৈ গ'ল, আৰু এতিয়া খোৱাহে কাম। যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট এটা কৰি থৈ যাব। আজিলৈ বাই বাই, শুভ ৰাত্ৰি।